আমি যোৱাকালি এখন যোৰহাটৰ কোৱাৰেণ্টাইনৰ ফটো পাইছোঁ, তেজপুৰৰ কোৱাৰেণ্টাইনৰ ফটো পাইছোঁ। মানুহে বাহিৰৰ পৰা আহিছে, আকৌ ইটোৱে সিজনৰ গাত জঁপিয়াই আছে। আৰে কৰোনাৰ সময়ত বাৰু কোৱাৰেণ্টাইনত থাকি গা ঘেলাই ঘেলাই এই খোপা কি কৰিছ? কোৱাৰেণ্টাইন কেন্দ্ৰত টিকটক আৰে য'ত নেকি চিকিৎসা প্ৰশাসন বিভাগে কৰোনাৰ বাবে মানুহক 1 মিটাৰ ডিষ্টেন্স মেইনটেইন কৰি থাকিব কৈছে, আৰু আমাৰ আকৌ ইটোৱে সিজনৰ গাত জঁপিয়াই আছে। আৰে 1 মিটাৰ ডিষ্টেন্সটো ইহঁতৰ মাজত বাদেই দিয়া, 1 মিলিমিটাৰো নাই কেলা। আৰু বাইদেউ আপুনি যে মাস্ক পৰিধান কৰা নাই? ওহো লিপষ্টিক লিপষ্টিক লগানা তেৰা বিউটি হে, কিন্তু কৰোনাৰ সময়ত মাস্ক নিপিন্ধি লিপষ্টিক লগালে। ওই কি বুলি ভাবিছো, একে চুৰিয়াত ভাঙি দিম। আৰে কালৰো কাল বিপৰীত কাল। আৰে বাইদেউ আপুনি টিকটকত যে নিজৰ দেউতাৰ লগতো ভিডিঅ' বনাবলৈ লাজ কৰা নাই, সেইকাৰণে লাগিছে মোৰ বহুত ভাল। হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। কালি যে মই টিকটক বনাইছিলোঁ, আপোনালোকে যে সুধি আছিলে দেউতা নেকি? দেউতা নহয়, মোৰ হাজবেণ্ড হয়। দেউতা নহয়, মোৰ হাজবেণ্ড হয়। নহয় বাইদেউ, আপুনি বাৰু কেনেকৈ ইমানে সৰু ল'ৰাটোৰ লগত? অ ভাই মাৰ না কেলা, মোক কোনোবাই মুণ্ডা ছিঙি যোৱাকে মাৰ। নহয় মানে কেনেকে? भला है बुरा है जैसा भी है मेरा पति मेरा देवता है। আপোনাৰ বাবে আপোনাৰ প্ৰতি বাৰু দেৱতায়ে হয় নে এটিএম কাৰ্ডে হয় সেইটো বাৰু আপুনি জানিব। কিন্তু হলেও মানে এটা সীমা আছে, 1 বছৰ 2 বছৰ 5 বছৰ খুব বেছি 10 বছৰ। আৰু আপোনাৰ भला है बुरा है जैसा भी है मेरा पति मेरा देवता है। মুকেশ লাইফত কিন্তু হয় টকা নহয় টেলেণ্টৰ দৰকাৰ দেই কেলা, নহলে এতিয়া যিটো অৱস্থাত আছো ৰানু মণ্ডলেও লাট মাৰি খেদাব মোক।